আমাৰ যেটো শিক্ষা ব্যৱস্থা বা শিক্ষা ডিপাৰ্টমেন্ট আমি প্ৰ্যাকটিক্যালি এটা ট্ৰানজিশন ফেজৰ মাজত আছো আমাৰ এটা ডাঙৰ সমস্যা আছিল হেতু হল স্কুলৰ প্ৰাদেশিকৰণ কাৰণ এটা সময়ত আমাৰ ইয়াতে ভেঞ্চাৰ স্কুল বুলি শিক্ষানুষ্ঠান বুলি বহু শিক্ষানুষ্ঠান সৃষ্টি হৈছিল যি সমস্যা সমাধান কৰাৰ কাৰণে 2017 চনতে আমাৰ এখন আইন আহিল আৰু সেই আইনৰ দ্বাৰা আমি এই ভেঞ্চাৰ স্কুলৰ সমস্যাখিনি এটা স্থায়ী সমাধান কৰিব বিচাৰিছো আৰু এতিয়াৰ পৰা যাতে কোনো নতুনকৈ ভেঞ্চাৰ স্কুল যাতে প্ৰতিষ্ঠা নকৰে স্কুল যদি কোনোবা খুলিব লগা আছে কৰবাত হেতু অসম চৰকাৰৰ দায়িত্ব অসম চৰকাৰে সেই দায়িত্ব পালন কৰিব কিন্তু ইতিমধ্যে যিখিনি ভেঞ্চাৰ স্কুল খুলিলে এখন আইনৰ আওতাত যিখিনি পৰিছে আইনৰ আধাৰত তাৰ সমস্যাটো ইতিমধ্যে সমাধানৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে বাকি যিখিনি আছে সেইখিনিও সমাধান আমাৰ হৈ যাব 2019 চনৰ সকলো নিযুক্তিৰ ব্যৱস্থা কৰক ৰণোজ পেগু ডাঙৰীয়া আপোনাক ইয়াত বহুতে শুভেচ্ছা দিয়াৰ লগতে নতুন শিক্ষামন্ত্ৰী হিচাপে আপোনাক কিন্তু বহুতে বিচাৰিছে যে কেইবাটা সমস্যা আছে সেইকেইটা সমস্যা আপুনি সমাধান কৰক আৰু তাৰ ভিতৰতে যে যিসকলে টেট পৰীক্ষা দিছিল যিসকলে সাৰ্টিফিকেট লাভ কৰা নাই তেওঁলোকক আপুনি সাৰ্টিফিকেটৰ ব্যৱস্থা কৰিব লাগে কি ক'ব আসলে টাইমেটৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰত নিশ্চিতভাৱে এটো কি আছে মই পৰীক্ষা কৰি চাম যে টেট পৰীক্ষা দিয়াৰ পাছত সাৰ্টিফিকেট পোৱা নাই কিন্তু এটা কথা সকলোৱে খুব স্পষ্ট হোৱা ভাল যে টেট পৰীক্ষা পাছ কৰিছে মানে সি চাকৰিৰ গ্যাৰান্টি নহয় টেট পৰীক্ষাটো হি এটা মান নিৰূপক পৰীক্ষা অৰ্থাৎ টিচাৰ্স এলিজিবিলিটি টেষ্ট আপুনি টেট পৰীক্ষা পাছ কৰি থৈছে অৰ্থাৎ আপুনি শিক্ষকতা চাকৰি পোৱাৰ কাৰণে এটা যোগ্যতা আপোনাৰ অযোগ্যতা নহয় অৰ্হতা এটা অৰ্জন কৰিছে এতিয়া আপুনি কোনবা যদি গ্ৰেজুৱেট পোষ্টত এপ্লাই কৰিব বিচাৰে তেওঁটো বিএ পাছ কৰিব লাগিব গ্ৰেজুৱেচনটো ল'ব লাগিব গ্ৰেজুৱেচন নোহোৱাকে তেওঁ গ্ৰেজুৱেট পোষ্ট এটাত এপ্লাই কৰিব নোৱাৰে গতিকে শিক্ষকৰ পোষ্ট এটাত এপ্লাই কৰিবলৈ হলে টেটটো পাছ কৰিব লাগিব কিন্তু টেট পাছ কৰিছে কাৰণে তেওঁ শিক্ষকৰ চাকৰি এটা পাবই হেতুৰ গ্যাৰান্টিটো এই ব্যৱস্থাটোত নাথাকে গতিকে এটা নিকা ব্যৱস্থাৰ জৰিয়তে আমি শিক্ষকৰ চাকৰি সমূহ আমি দিয়াৰ কাৰণে চেষ্টা কৰিম কিন্তু তাৰ মাজত বহু সময়ত আইনী জটিলতাও আহি পৰে গতিকে আইনী জটিলতা যাতে নাহে প্ৰত্যেককে আইনত আদালতলৈ যোৱাৰ আগত মইতো অনুৰোধ জনাম যে আদালতলৈ যোৱাৰ আগত প্ৰথমে মোৰ ওচৰত আহক বিভাগৰ ওচৰত আহক আমি কথাবোৰ আলোচনা কৰি আইনী জটিলতা নোহোৱাকে যাতে আমি কাকো বঞ্চিত নোহোৱাকে আমি আমাৰ নিযুক্তিৰ প্ৰক্ৰিয়াবিলাক আমি আগবঢ়াই লৈ যাব পাৰো তাত সহযোগিতা কৰিবৰ কাৰণে মই সকলো বিলাককে মই অনুৰোধ জনাম